গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আপোনালোকে, ময়ো ভালে আছোঁ। বহুদিনৰ মূৰত ভিডিঅ'ত ওলাইছোঁ আজি। তো আজি আমাৰ গাঁৱৰ বছৰেকীয়া হোম, তো তাৰে কিছুমান দৃশ্য দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। তো চাই থাকিব। মন্দিৰত যাব লাগে, কি কৰি আছে চাব লাগে। কেতিয়াবা পৰা ৰখিছোঁ অৰ্ণৱকে, এতিয়ালৈকে ওলাই নহয়। জীৱনটো আধা জীৱনী একৰখতে গাঁও কৈ গ'লে ৰখিব লাগে। এতিয়া আৰু কিবা কৰিব গৈছে। আমাৰ গাঁৱত প্ৰতি বছৰে ভেল পূজা অনুষ্ঠিত হয়। টানি ৰেডি 1 ঘণ্টা ৰখাৰ পিছত ইয়াৰ হল ওলাও। তো মেইন পূজাখন হয় এখন ভেলক লৈ, তো তাৰে প্ৰস্তুত চলি আছে ভেলখনৰ। গোটেইকেইটা কামত লগাই দিছোঁ আৰু মই চাই আছোঁ, ভিডিঅ' বনাই আছোঁ। তো বহুত যুগ যুগ বছৰৰ পৰম্পৰা, কিমান বছৰ ধৰা মই নিজে নাজানো। যা যোগাৰখিনি কৰাতে বহুত বেছি সময় লয়। তো বন্ধু দনা চনা চেলা হৈ গ'ল, চাব পাৰে এইফালে। আৰু এইভাগে ভেলৰ কাম চলি আছে, ভেল বনোৱা। আৰু বন্ধু কথা হাই দিদি, हाय तो कैसा लगा आप लोगों को? अच्छा बहुत अच्छा। तो দেখা পাইছে ষ্টাৰ্টিং হৈছে, প্ৰস্তুত চলিছে, নিৰ্মাণ চলি আছে। একেটা কাম কৰিব পাৰি বহি আছে ৰেতে। ককা কেনেকুৱা, কিমান বছৰ আগৰ পৰা চলি আহিছে পৰম্পৰাটো? 100 বছৰৰ ওপৰত হ'ল। এটা আনুমানিক আনুমানিক সঠিকটো কোনোবাই জানেনে? সঠিকটো জানা মানুহ নাই। আচ্ছা, সৰুৰ পৰা দেখি আহিছ? সৰুতে দেখি আহিছোঁ আৰু সৰুতে দেখিয়েতো এই বনোৱা আৰম্ভ কৰিছোঁ। আমি ক'ব পৰা নেকি? আজি কেনেকুৱা লাগিছে? আজি বেয়া লগা নাই, ভালে লাগিছে। ইউটিউবত উঠে দিম তোমাক পজিয়া। চাহ খাইছ? চাহ দিছি না? তো খিলা মাৰি আছে ইয়াৰ জোনাৰ ভিতৰত। আৰু মই চাহ খাই আছোঁ ইয়াত, লাল চাহ আদা দিয়া। তো এইফালে খিচিৰি আয়োজন চলি আছে, খিচিৰি যা যোগাৰ কৰি থকা হৈছে। ইয়াত খিচিৰি ৰন্ধা হ'ব। আৰু এইখন অংকনবাদী স্কুল হয় ইয়াৰে ভিতৰত। এইটোৱে আমাৰ ৰাজহুৱা মন্দিৰ। মন্দিৰৰ কামটো বহুত বাকী আছে কৰিব, লাহে লাহে চব কৰা হ'ব। ভগৱানৰ আশীৰ্বাদ লৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ, আৰু এতিয়া মন্দিৰৰ ভিতৰ ভাগ দেখাই আছে। এইবিলাকে এতিয়া ইয়াত ঠগি যা যোগাৰ কৰি আছে। আৰু এইপিনে মেইন আমাৰ মন্দিৰটো, আৰু এইখন থাপনাখন। এবাৰ ওপৰৰ পিনে চাই লওক, দেখাই আছোঁ। তিনিডাল শিলা পুতি লৈছে, এতিয়া ইয়াৰ ওপৰত দনা দিয়া হ'ব। এইবিলাক দনা বান্ধি বান্ধি দিয়া হ'ব।
গৰম দানা আৰু কামত লগাই দিছোঁ তাকে আহিব দে পিছত আহিব এই ভিডিঅ'ত চাই কিনে আপোনালোকেও বনাব পাৰিব ভেল শিকি লওক কেনেকৈ বনাইছে চাই লওক ভালদৰে দনা উঠাই দিলে আৰু টাঙলেৰে বান্ধিছে দনাবোৰ এটা এটাকে দনাই বান্ধি আছে ধুনীয়াকৈ এই দীঘল টাঙলডাল দেখিছে যে এই টাঙলডালেৰে এটা এটাকৈ দনাত বঢ়িয়াকৈ ফুটাই ফুটাই বান্ধিব পৰা হৈছে এনেকৈ ৰাকেশ ব্ৰহ্মচাৰো আহিছে আৰু মন্দিৰৰ কাৰণে কিবা এটা দান বৰঙণি দিছে তো ফাইনেলি হ'বই আৰু আজি উলিয়াবই আৰু ক'ৰবাত 20% বাকী আছে ফাইনেলি বহুত সময় ধৰি কমপ্লিট হ'ল খেলখন এতিয়া ইয়াত পানী চানী চিধাই ফটা লগাব সেন্দুৰৰ ফটা বন্ধুসকল দুয়ো সাজি কাচি ওলাই আহিলোঁ কেনে লাগিছে মোক জনাব ধুতি পিন্ধি আহিছোঁ আজি বন্ধুসকল গোটেইখন ওলাই কিনে আহিল আৰু চব কেইটাক চাব পাৰে আৰু ইয়াত চাকি ধূপ চাকি লৈ জ্বলাই আছে মন্দিৰৰ ভিতৰত শান্তি লগা সোমাইছোঁ আৰু এয়া সকলোৱে শান্তি লৈ আছে পিছফালে মানুহ চাওঁ আৰু এতিয়া এইফালে শান্তি দিব মোৰ সৈতে
আৰু এদিন নদীত সহায় হ'ব দেখা পাইছে চাৰিওফালে পানী পানী হৈ গৈছে নদী পালৈ আহি কিনে ইয়াত নদী একদম বগা বগা আহি গৈছে চব পিনে নদী ইফালে পৰা বগা বগা আহি গৈছে চব ইয়াতে বগা নদীৰ চিনে নাই जोरके बजाओ जोरके 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 बजाओ लगन लगन दिएছে না বল পোৱা নাই বাজাবৰ কাৰণে মন্দিৰৰ প্ৰসাদ বিতৰণ হৈছে আৰু ইয়াৰ পিছত ভিডিঅ' সমাপ্ত আৰু ইয়াৰ পিছত খিচিৰি আয়োজন চলিব তো খিচাৰি বিচাৰি খাই আছে তাৰপিছত বিদায় সমাপ্ত তো ভিডিঅ'টো খিচাৰি খাই থকাতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম ঠিক আছে